10 মে'ৰ ভিতৰতে আমি টাৰ্গেট লৈছোঁ যে আমাৰ গভৰ্ণমেণ্টৰ 2 বছৰৰ দিনাখন আমি 40,000 মান নিযুক্তি একেলগে একেদিনাই কৰিব খুজিছোঁ। ক'ৰবাত 10 মে' নহ'লে 12 মে' হ'ব, কিন্তু মই মোৰ মনত এইটো আশা লৈ আছোঁ যে আমি গভৰ্ণমেণ্টৰ দ্বিতীয় বছৰ পূৰ্তিৰ দিনা বা তাৰ আশে পাশে আৰু 40,000 নিযুক্তি আমি কৰি ল'ম। ইতিমধ্যে উল্লেখ কৰা হৈছে যে আমাৰ চৰকাৰে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীক 1 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে। এই পৰ্যন্ত আমি 41,920 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিবলৈ আমি সক্ষম হৈছোঁ আৰু সকলো ঠিকে ঠাকে থাকিলে মে' মাহৰ ভিতৰত আমি 1 লাখ নিযুক্তিৰ অধিকাংশ নিযুক্তি আমি সমাপনৰ দিশত আগবাঢ়িছোঁ। आसाम का सब लोगों को मिडिल क्लास बनाना। अभी 10 में आप लोग पूरा टीवी देख के रखिएगा। 10 में मेरा सरकार का 2 साल होगा। स्टेडियम में 50,000 लोग आएगा। हिंदू मुसलमान में कुछ देखता ही नहीं, खाली अपॉइंटमेंट लेटर लेके जाओ। एक कंडीशन, नौकरी लेने के बाद अगर पिता माता को नहीं देखेगा तब दंडा मिलेगा। आसाम का सब लोगों को मिडिल क्लास बनाना। अभी 10 में आप लोग पूरा टीवी देख के रखिएगा। 10 में मेरा सरकार का 2 साल होगा। स्टेडियम में 50,000 लोग आएगा। हिंदू मुसलमान में कुछ देखता ही नहीं, खाली अपॉइंटमेंट लेटर लेके जाओ। एक कंडीशन, नौकरी लेने के बाद अगर पिता माता को नहीं देखेगा तब दंडा मिलेगा। मैं खाली एक कंडीशन ही बोल रहा हूँ मीटिंग में। देखो भाई, हमारा ये जो जन्म हुआ है पिता माता के लिए जन्म हुआ है, कितना कष्ट करता है हमारे लिए। तो मैं सबको नमस्कार भी करता हूँ, प्यार भी करता हूँ, 2-1 को भाई जैसा टीप भी लगा देता हूँ। भाई देखो, घर में जाओ, पहला बार नौकरी मिलने का बाद पहले तनख्वाह माँ का हाथ में देते आओ कि माँ ये तुम्हारे लिए मेरा रेस्पेक्ट है, मेरा श्रद्धा है, ये आपने मुझको जन्म दिया था, ये मैं अभी आपके लिए दे रहा हूँ। फिर माँ कभी बेटा का कमाई खाएगा नहीं। माँ बोलेगा बेटा जाओ तुम अपना घर बसाओ, बढ़िया से घर में रहो। एक आशीर्वाद हो जाता है, दुआ हो जाता है। जीने के लिए आशीर्वाद चाहिए, दुआ चाहिए और कुछ नहीं चाहिए लोगों को। ইতিমধ্যে উল্লেখ কৰা হৈছে যে আমাৰ চৰকাৰে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীক 1 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে। এই পৰ্যন্ত আমি 41,920 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিবলৈ আমি সক্ষম হৈছোঁ আৰু সকলো ঠিকে ঠাকে থাকিলে মে' মাহৰ ভিতৰত আমি 1 লাখ নিযুক্তিৰ অধিকাংশ নিযুক্তি আমি সমাপনৰ দিশত আগবাঢ়িছোঁ। ইতিমধ্যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি প্ৰায় 26,000 পদৰ নিযুক্তিৰ প্ৰায় প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হৈছে। আমি শেষ পৰ্যায়ত আহি উপবিষ্ট হৈছোঁ। বন বিভাগ, আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগতো প্ৰায় 20,000 নিযুক্তিৰ প্ৰক্ৰিয়া আজিৰ দিনটোত চলি আছে আৰু এই গোটেইসমূহ নিযুক্তি প্ৰক্ৰিয়া আমি মে' মাহৰ 10 তাৰিখৰ ভিতৰত শেষ কৰাৰ বাবে আমি দ্ৰুত গতিত আগবাঢ়িছোঁ আৰু আমি বিশ্বাস কৰোঁ যে 1 লাখ নিযুক্তিৰ টাৰ্গেট লৈছোঁ যে আমাৰ গভৰ্ণমেণ্টৰ 2 বছৰৰ দিনাখন আমি 40,000 মান নিযুক্তি একেলগে একেদিনাই কৰিব খুজিছোঁ। ক'ৰবাত 10 মে' নহ'লে 12 মে' হ'ব, কিন্তু মই মোৰ মনত এইটো আশা লৈ আছোঁ যে আমি গভৰ্ণমেণ্টৰ দ্বিতীয় বছৰ পূৰ্তিৰ দিনা বা তাৰ আশে পাশে আৰু 40,000 নিযুক্তি আমি কৰি ল'ম। আমাৰ টাৰ্গেট আছে 1 লাখ। 1 লাখৰ পিছত নিত্য নৈমিত্তিকভাৱে হৈ থাকিব, কিন্তু মোৰ যিটো কমিটমেণ্ট আছিল, কমিটমেণ্টটো 1 লাখৰ। তাৰ পিছতো প্ৰত্যেক বছৰে পোষ্ট খালী হ'ব, নিযুক্তি হৈ থাকিব। সেইখিনি আৰু এনেকৈ যিমান ফ'ল' কৰি আছোঁ তেনেকৈ নকৰোঁ, তাৰপিছত আৰু বিভাগৰ মন্ত্ৰীসকলে কৰিব। আজি
বহু বছৰৰ পিছত আমাৰ ৰাজ্যৰ ভেটেনাৰী ডিপাৰ্টমেণ্টত মেডিকেল অফিচাৰ নিযুক্তিৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজিও প্ৰায় 150 গৰাকী মেডিকেল এণ্ড হেল্থ অফিচাৰ ভেটেনাৰী নিযুক্তি হ'ল। আমাৰ ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা এই বিভাগটো ৰাজ্যৰ অৰ্থনীতিৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। এটা সময়ত হোৱা বিভিন্ন খেলিমেলিৰ কাৰণে ডিপাৰ্টমেণ্টটো জঠৰ হৈ পৰিছিল। আজি ডিপাৰ্টমেণ্টটোৱে পুনৰ প্ৰাণ পাই উঠাৰ পথত আগবাঢ়িছে। আমি আৰু ভেটেনাৰী অফিচাৰৰ পোষ্ট ক্ৰিয়েট কৰাৰ বাবে আশ্বাস দিছোঁ, যাতে ৰাজ্যখনত সিঁচৰিত হৈ থকা ভেটেনাৰী হস্পিটেলবিলাক আমি কাৰ্যক্ষম কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে ৰাজ্যত পশুপালন বা ফিচাৰী ভেটেনাৰী আদি দিশৰ ওপৰত আত্মনিৰ্ভৰশীল যুৱকসকলক আমি বিভিন্ন কাৰিকৰী জ্ঞানেৰে সহায় কৰিব পাৰোঁ। আজিৰ দিনটো অত্যন্ত এটা আনন্দৰ দিন। 1 লাখ নিযুক্তিৰ ক্ষেত্ৰতো লাহে লাহে আমি আগুৱাইছোঁ আৰু ভেটেনাৰী ডিপাৰ্টমেণ্টতো বিভিন্ন জটিলতাক পিছ পেলাই নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মই ভাবোঁ যে আজিৰ দিনটো নিশ্চয় আমাৰ বাবে এটা অত্যন্ত ইতিবাচক দিন। আজি আমাৰ শেষ হৈ গ'ল। হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনত আমি যিমান কমিটমেণ্ট কৰিছিলোঁ, গ্ৰেড 3 গ্ৰেড 4ৰ নিযুক্তি আমি আগতে কৰি দিছিলোঁ। অফিচাৰ লেভেলত আমাৰ 17টা নিযুক্তি বাকী আছিল। 16 জনৰ নিযুক্তি আমি কৰি দিলোঁ। এজনে নিজে চাকৰি কৰিব খোজা নাই। গতিকে আমাৰ যিমান কমিটমেণ্ট আছিল, কমিটমেণ্টখিনি আজি আমি